ৰাষ্ট্ৰপতিৰ নিচান আমি কৈ আছোঁ বা প্ৰেচিডেণ্টছ কালাৰ এই সন্মানটোৰ বিষয়ে অলপমান আপোনাৰ মুখেৰে যদি অসমবাসীক আমি জনাবলৈ পাৰোঁ কাৰণ বহুত মানুহে হয়তো ধাৰণাই কৰিব পৰা নাই যে আচলতে প্ৰেচিডেণ্টছ কালাৰ হয় কি মোকো বহুতে সুধিছে হয় প্ৰেচিডেণ্টছ কালাৰ কি আমাৰ পুলিচৰ মানুহে বহুতে গম নাপায় হয় বিশেষ অধ্যয়ন নথকাৰ কাৰণে আৰু এইটো বিষয়ে আমি বৰ পৰিচিত নহওঁ হয় একচুৱেলি 1950 চনৰ 26 জানুৱাৰী দিনটো গণতন্ত্ৰীয় এখন ৰাষ্ট্ৰ হিচাপে আমাৰ ভাৰতবৰ্ষখন যিদিনাৰ পৰা পৰিচিত হ'ল তাৰ পৰাই কিংছ ক্ৰছ আৰু কিংছ কালাৰ্ছ বুলি টোটেল 33টা ইউনিটক ভাৰতবৰ্ষত এটা স্পেচিয়েল অনাৰ দি থকা আছিল আৰু এইবোৰ চব আৰ্মি এয়াৰফ'ৰ্চ নেভি তেওঁলোকৰ বেলেগ বেলেগ ইউনিট টোটেল 33টাক দিয়া আছিলে 25 জানুৱাৰী 1950 চনৰ দিনা এই গোটেইখিনি একগোট এঠাইত কৰি পেলালে 25 জানুৱাৰীৰ দিনা কৰি সেই দিনাৰ পৰা ইয়াৰ কেৰেক্টাৰটো যিহেতু বদলি গ'ল কাৰণ এইটো আছিলে ব্ৰিটিছ এম্পায়াৰৰ সম্ৰাটৰ অধীনত বা সম্ৰাজ্ঞীৰ অধীনত এতিয়া আহি পৰিলে গণতান্ত্ৰিক ভাৰতবৰ্ষৰ চৰকাৰৰ হাতত গতিকে ইয়াৰ নামটো সলনি কৰি ইয়াৰ নাম দিয়া হ'ল কালাৰ্ছ অফ দ্য প্ৰেচিডেণ্ট অফ ৰিপাব্লিক অফ ইণ্ডিয়া কালাৰ্ছ বুলি ক'লে এইটো 25 বছৰে একেৰাহে এক্সেপশ্যনেল ছাৰ্ভিচেছ বুলি লিখা আছে এইটো আউটষ্টেণ্ডিং নহয় এক্সেপশ্যনেল গ্ৰেট নহয় এইটো এক্সেপশ্যনেল ছাৰ্ভিচেছ কোনোবা এটা ষ্টেট মিলিটাৰী ইউনিটে ষ্টেট ফ'ৰ্চে বা ইউনিয়ন ফ'ৰ্চে যদি কৰি থাকে কণ্টিনিউৱাছলি তেতিয়াহ'লে তেওঁলোকক স্বীকৃতি হিচাপত এইটো প্ৰদান কৰা যায় আৰু স্বাধীন ভাৰতবৰ্ষত প্ৰথম এই কালাৰ্ছটো 1951 চনত ইণ্ডিয়ান নেভিয়ে পাইছিলে কাৰণ ইণ্ডিয়ান নেভি আটাইতকৈ ছিনিয়ৰ আছিলে হয় আটাইকেইটা ইউনিটৰ ভিতৰত গতিকে কালাৰ্ছ বস্তুটো এক্সেপশ্যনেল ছাৰ্ভিচেছৰ কাৰণে দিয়ে এইটোৰ কাৰণে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছত এটা ডাঙৰ এটা টীম বনি আছে বিভিন্ন CPMFৰ বিভিন্ন ইণ্টেলিজেঞ্চ ব্যুৰ' সামৰিক বাহিনীৰ আটাইতকৈ টপ অফিচাৰ্ছবিলাকৰ এটা কমিটি হয় তেওঁলোকে বিভিন্ন পেৰামিটাৰৰ অধীনত ষ্টেটবিলাক চিলেকশ্যন কৰে আৰু এইটো দীৰ্ঘম্যাদী এটা প্ৰক্ৰিয়া তেওঁলোকে টেষ্ট কৰে চিক্ৰেট ৰিপৰ্ট লয় অফিচাৰ্ছ কোৱালিটি চায় ছেক্ৰিফাইচেছ ইত্যাদি ইত্যাদি চায় দেশৰ কাৰণে কণ্ট্ৰিবিউশ্যনখিনি চায় আৰু এইখিনি অৰ্পণ কৰে বহুত ক্ষেত্ৰত দেখা গৈছে ডিক্লেৰেশ্যন হৈ গৈছে কিন্তু অৰ্পণ হোৱা নাই সেইটো